আপোনাৰ বছৰি ইনকাম কিমান? ইয়াৰ ওপৰত উল্লেখ কৰি এখন চাৰ্টিফিকেট দিয়া হয়, যাক আমি ইনকাম চাৰ্টিফিকেট বুলি কওঁ। আজিকালি সকলোবোৰ কামতেই, যেনে কলেজত এডমিশ্যন লওঁতেই হওক বা যিকোনো এটা চৰকাৰী চাকৰিত এপ্লাই কৰিবলৈয়ে হওক, সকলোতে মাথো ইনকাম চাৰ্টিফিকেটখন বিচাৰে। কিন্তু বন্ধুসকল, আপোনালোকে জানেনে কেনেকৈ বনাব পাৰি এখন ইনকাম চাৰ্টিফিকেট? ভিডিঅ'টো শেষলৈকে চাওক। আজি মই আপোনালোকক আপোনাৰ নিজৰ নামত কেনেকৈ বনাব এখন ইনকাম চাৰ্টিফিকেট তাৰ ওপৰত ক'ম। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইনকাম চাৰ্টিফিকেট আগতে ঘৰতে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিছিল, কিন্তু আজিকালি সেই ৱেবছাইটটো অফ কৰি দিছে। গতিকে আজিকালি আপোনালোকে ঘৰত ইনকাম চাৰ্টিফিকেটখন এপ্লাই কৰিব নোৱাৰে। কেনেকৈ এপ্লাই কৰিব মই কৈ দিছোঁ। প্ৰথমে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ব্ৰাউজাৰটো অ'পেন হোৱাৰ পিছত চাৰ্চ বাৰত চাৰ্চ কৰিব গভট অফ আছাম। গভট অফ আছাম টাইপ কৰাৰ পিছত আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে এনেধৰণে আহিব। চাওক, প্ৰথমত আছে আছাম গভৰ্ণমেণ্ট। এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এটা নতুন উইণ্ডলৈ লৈ যাব। অলপ টাইম ৱেইট কৰিব। এয়া চাওক, এনেধৰণে আহিব। ইয়াত আপোনালোকে তললৈ আহিলে দেখিব, চাওক ৩ নম্বৰত গাইড এণ্ড ছাৰ্ভিচত ই-ডিষ্ট্ৰিক্ট ছাৰ্ভিচ। আগতে এই অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিছিল, কিন্তু আজিকালি নোৱাৰে, কাৰণ ৱেবছাইটটো বন্ধ হৈ গৈছে। তো ই-ডিষ্ট্ৰিক্ট ছাৰ্ভিচটো আপোনালোকে অ'পেন কৰি ল'ব। ইয়াৰ পৰা ইনকাম চাৰ্টিফিকেটৰ মেইন যোনখন এপ্লিকেশ্যন ফৰ্ম সেইখন ডাউনলোড কৰি ল'ব লাগিব। ইয়াত আছে চাওক ৪ নম্বৰ অপশ্যনটোত ডাউনলোড ই ফৰ্ম। এই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে চাওক সকলোবোৰ ফৰ্ম আছে। ইয়াত আপোনালোকে ইনকাম চাৰ্টিফিকেটৰ ফৰ্মখন চিলেক্ট কৰি ল'ব। ইয়াত তললৈ আহিব। তললৈ আহিলে দেখিব এইখন চাওক ইনকাম চাৰ্টিফিকেট। এই ডাউনলোড অপশ্যনটোত ক্লিক কৰি এই ফৰ্মখন ডাউনলোড কৰি ল'ব। ডাউনলোড হোৱাৰ পিছত আপোনালোকে এই ফৰ্মখন কম্পিউটাৰ দোকানৰ পৰা প্ৰিণ্ট কৰি উলিয়াই ল'ব। তাৰপিছত এইখন ফিল আপ কৰিব। ইয়াত চাওক কি আছে। এপ্লিকেশ্যন নেম, আপোনাৰ নামটো ইয়াত লিখি দিব। যদি আপোনাৰ নামত ইনকাম চাৰ্টিফিকেটখন উলিয়াব বিচাৰিছে, তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো, আপোনাৰ জেণ্ডাৰটো আৰু আপোনাৰ সম্পৰ্ক, আপোনাৰ দেউতাৰ নামটোৱে দিব। ইয়াত দি থ'ব চন অফ আপোনাৰ দেউতাৰ নামটো। তাৰপিছত আপোনাৰ বছৰি ইনকাম কিমান হয় সেইটো দিব। আপুনি কি কৰে, বৃত্তি, অকুপেশ্যন, সেইটো ইয়াত লিখি দিব। টোটেল ইনকাম আপোনাৰ কিমান হয় সেইটো দিব। তাৰপিছত ইয়াত আছে পাৰ্মানেণ্ট এড্ৰেছ। এড্ৰেছখিনি আপোনালোকে চাই লৈ ইয়াত ফিল আপ কৰিব। তাৰপিছত তলত আছে চাওক ডকুমেণ্ট কি লাগিব। ইয়াত আপোনালোকক বিচাৰিছে এড্ৰেছ প্ৰুফ। এড্ৰেছ প্ৰুফত আপোনালোকে আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব পাৰে, আৰু আইডেণ্টি প্ৰুফতো আপোনালোকে ভোটাৰ আই ডি বা আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পিছত ৩ নম্বৰ অপশ্যনটোত বিচাৰিছে ভূমি সম্পৰ্কীয় প্ৰমাণপত্ৰ, লেণ্ড চাৰ্টিফিকেট। ইয়াত আপোনালোকে খাজানা শ্লিপ, খাজানা ৰচিদ আপোনালোকৰ সেইখন দিব পাৰে। তাৰপিছত এই দুটা হৈছে ৪ আৰু ৫ নম্বৰ চেলাৰী শ্লিপ আৰু এনি আদাৰ ডকুমেণ্ট। এই দুটা নিদিলেও হ'ব, কিন্তু আপোনালোকে এই তিনিখন দিবই লাগিব: এড্ৰেছ প্ৰুফ, আইডেণ্টিটি প্ৰুফ আৰু লেণ্ড চাৰ্টিফিকেট। আপোনালোকে আধাৰ কাৰ্ডটো, ভোটাৰ আই ডিটো আৰু এখন খাজানা ৰচিদ আৰু গামভুৱাৰ পৰা এখন লিখাই ল'ব। লৈ পেলাই আপোনালোকৰ ওচৰৰ CSC চেণ্টাৰলৈ যাব, নাইতো চাৰ্কুল অফিচ বা DC অফিচলৈ যাব। তাত গ'লে তেওঁলোকে আপোনালোকক ইনকাম চাৰ্টিফিকেটখন এপ্লাই কৰি দিব, আৰু এপ্লাই কৰাৰ বিনিময়ত ৩০ টকা এটা ল'ব, আৰু আপোনালোকে ১৫ দিনত ইনকাম চাৰ্টিফিকেটখন উলিয়াই ল'ব পাৰিব।